আকৌ ঘূৰি আহিলে গৰমৰ সেই দিনবোৰ আৰম্ভ হ'ল আকৌ সেই সহ্য কৰিব নোৱাৰা অশান্তিকৰ দিনকেইটা। এনে সময়ত সকলোৱে বিচাৰে যে দিনটোৰ অলপ সময় হলেও এখন ঠাণ্ডা পৰিৱেশত কটাবলৈ। এনে গৰমৰ দিনত যদি এটা ধুনীয়া ৱাটাৰফলৰ মাজত দিনটো অতিবাহিত কৰিব পাৰে তেন্তে গৰমক কোনে খাতিৰ কৰে, হয়নে? তো আহক আজি আমি যাওঁ ঠিক এখন তেনেকুৱা ঠাইলৈয়ে। এইখন হৈছে আমাৰ পুৰণি বঙাইগাঁৱত থকা বৰজোৰা ৱাটাৰফল। গৰমৰ দিনত এই ঠাইডোখৰ বঙাইগাঁওবাসীসকলৰ বাবে এখন সৰগ সমান হৈ পৰে। এই ঠাইখনৰ বিশেষ আকৰ্ষণ হৈছে ইয়াৰ মনোমোহা গাঁৱলীয়া পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যতা তথা ইয়াত থকা এটা ৱাটাৰফল। বঙাইগাঁও ছয়বেৰীৰ পৰা নৰ্থ চালমাৰালৈ যোৱা ৰাস্তাটোৰে মাত্ৰ 3 কিলোমিটাৰ মান আগত গ'লে আমি পুৰণি বঙাইগাঁৱত এখন গাঁও পাম যাৰ নাম হৈছে ফাটিপাৰা। আৰু এই গাঁওখনৰ লগতে আছে বৰজোৰাৰ এই ৱাটাৰফলটো। তো আহক এতিয়া আমি চাওঁ এই বৰজোৰাখন দেখিবলৈ কেনেকুৱা আৰু ইয়াত কি কি বস্তু আছে। এইটো হৈছে বৰজোৰাত নতুনকৈ নিৰ্মিত কৰা এটা ডেম আৰু ইয়াৰ পৰা অলপমান আগত ভিতৰলৈ গৈ আমি মাত্ৰ 5 বা 10 মিনিট মানৰ ট্ৰেক কৰি ওপৰলৈ উঠিলে আমি ইয়াত থকা ৱাটাৰফলটো দেখিবলৈ পাম। তো এইখন আছিল আমাৰ পুৰণি বঙাইগাঁৱত থকা বৰজোৰা।